24 ঘণ্টিয়া ই গভৰ্নেন্সৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অখাৰ 6 দিন ধৰি জনতা ভৱনত সাৰ্ভাৰ বিকল স্থবিৰ হৈ পৰিছে সকলো অনলাইন কাম-কাজ সাৰ্ভিস প্ৰভাইডাৰ চৰ্ততে বিসংগতি হোৱাৰ এতিয়া সন্দেহ কৰা হৈছে প্ৰযুক্তিগত সেৱা প্ৰদৰ্শনৰ এআইসি ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰী টেলিফোনলৈ দুখ ঠেলি দিয়াৰ চেষ্টা এতিয়া চৰকাৰৰ পুনৰবাৰ উল্লেখ কৰিছো 24 ঘণ্টিয়া ই গভৰ্নেন্সৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অখাৰ 6 দিন ধৰি জনতা ভৱনত সাৰ্ভাৰ বিকল হোৱাৰ খবৰ এতিয়া আহি পৰিছে স্থবিৰ হৈ পৰিছে এতিয়া সকলো অনলাইন কাম-কাজ সাৰ্ভিস প্ৰভাইডাৰ চৰ্ততে বিসংগতি হোৱাৰ এতিয়া সন্দেহ কৰা হৈছে প্ৰযুক্তিগত সেৱা প্ৰদৰ্শন এআইসি ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰী টেলিফোনলৈ এতিয়া দুখ ঠেলি দিয়াৰ চেষ্টা চৰকাৰৰ আৰু এইদৰে এতিয়া 6 দিন ধৰি জনতা ভৱনত সাৰ্ভাৰ বিকল হৈ আছে বুলি জানিব পৰা গৈছে তাৰ লগতে এতিয়া স্থবিৰ হৈ পৰিছে সকলো অনলাইন কাম-কাজ যেহেতু 6 দিনৰ পৰা এতিয়া জনতা ভৱনত সাৰ্ভাৰ নাই আৰু যাৰ বাবে এতিয়া অনলাইন কাম-কাজসমূহ হ'ব পৰা নাই চৰকাৰে এতিয়া প্ৰযুক্তিগত সেৱা প্ৰদৰ্শন এআইসি ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰী টেলিফোনলৈ দুখ ঠেলি দিছে আৰু 24 ঘণ্টিয়া ই গভৰ্নেন্সৰ প্ৰতিশ্ৰুতি এতিয়া অখাৰ হোৱাৰ দেখিবলৈ পোৱা গৈছে যেহেতু 6 দিন ধৰি জনতা ভৱনত সাৰ্ভাৰ বিকল হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে স্থবিৰ হৈ পৰিছে এতিয়া সকলো অনলাইন কাম-কাজ আৰু তাৰ পিছতে এতিয়া টেলিফোনিক কোম্পানীক চৰকাৰে দুখ ঠেলি দিছে ইতিমধ্যে জনাইছো 6 দিন ধৰি জনতা ভৱনত সাৰ্ভাৰ বিকল হৈ আছে যেহেতু তাৰ বাবে অনলাইন কাম-কাজসমূহ এতিয়া স্থবিৰ হৈ পৰিছে আৰু সাৰ্ভিস প্ৰভাইডাৰ চৰ্ততে বিসংগতি হোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে